মোৰ ভিডিঅ'ত পাব আপোনালোকে গুগল ৰিডিম কোড য'ত মই ভিডিঅ'ৰ মাজত নলে লাষ্টত এই গুগল ৰিডিম কোডটো 10 ছেকেণ্ডৰ কাৰণে শ্ব' কৰাম। তো যোনে প্ৰথমত গুগল ৰিডিম কোডটো ক্লেইম কৰিব সিয়ে ৰিৱাৰ্ডটো জিকিব পাৰিব। তো যদি আপোনালোকে ফেচবুকত চাই আছে তো ফেচবুকত চাই আছে যদি মই দুদিনৰ পিছত ফেচবুকত আপলোড কৰোঁ তো আপোনালোকে যদি সেইটো ল'বলৈ বিচাৰে গুগল ৰিডিম কোডটো প্ৰথমত যদি আপোনালোকে ক্লেইম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহক ইউটিউবত। তো ইউটিউবত মই 3 দিনৰ মূৰে মূৰে মই কিবা ভিডিঅ' আপলোড কৰোঁ। তো তাতে আহক, তো তাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো আপোনালোকে গম পাব মই 3 দিনৰ মূৰে মূৰে মই ভিডিঅ' আপলোড কৰিম। তো আহক আৰু মই ভিডিঅ'ৰ মাজত মানে লাষ্টত গুগল ৰিডিম কোডটো শ্ব' কৰাম। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই মোৰ অন্য এটা ভ্লগলৈ। তো মই বহুত দিনৰ পিছত ভ্লগ বনাই আছোঁ কাৰণ মোৰ এক্সাম চলি আছিলে। তো এক্সাম চলাৰ কাৰণে মই কিবা কৰা নাছিলোঁ, ভিডিঅ' চিডিঅ' বনোৱা বাদ দিছিলোঁ। তো এতিয়া আৰু আৰম্ভ কৰিছোঁ। ৰুমত থাকি বহুত বৰিং হৈ আছোঁ, ক'তো যাবলগীয়া নাই, এক্সামো শেষ, একো কৰিবলগীয়া নাই। তো কেইদিনমান ৰেষ্ট পাইছোঁ। তো ভাবিলোঁ ব্লগে বনাওঁ, বাহিৰত যাওঁ অলপ ওলাই কিনে ঘূৰিবলৈ। তো এতিয়া ৰাতিপুৱা 7টা বাজিছে। তো ৰাতিপুৱা জল্দিকৈ উঠিছোঁ আৰু জানেই আৰু ৰাতিপুৱা জল্দি উঠা খায়। তো উঠিছোঁ জল্দিকৈ, উঠি কেনে এতিয়া একো কৰিবলৈ নাই, ভাবিছোঁ অলপ ওলাই কিনে যাওঁ বাহিৰত। তো তাৰ আগতে ৰুমৰ কামবোৰ শেষ কৰোঁ, ৰুমত খোৱা বোৱা কৰোঁ, গা চা ধুই লওঁ, ঝাৰু চাৰু মাৰি একদম ফ্ৰেছ হৈ কিনে বাহিৰত ওলাই যাওঁ। ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গা চা ধুই কিনে এতিয়া মই পূৰা গা চা ধুই পূৰা ফ্ৰেছ হৈ গ'লোঁ। এতিয়া আমি তিনিজনে এতিয়া গৈ আছোঁ, এতিয়া অলপ ফুৰিবলৈ ওলাই গৈছোঁ। এতিয়া আপোনালোকে চাই পাব আমি ক'ত যাওঁ। চাওক আমি ওলাই ৰেডি পূৰা, 3টা চুৰ। একদম আমাৰ বাইক আছে কিন্তু বাইকত নাযাওঁ, আমি খোজকাঢ়ি যাম। একেলগে 3জন মানুহ এলাও নাই ন বাইকত। এতিয়া গ'লে একেবাৰে ভাল ধৰিব, গলমালৰ বাইক বনাব লাগিব 3জন গ'লে। আৰু গুৱাহাটী চহৰত কি অৱস্থা হ'ব। আমি খোজকাঢ়ি এতিয়া গৈ আছোঁ, আপোনালোকে চাই পাব আমি গৈ আছোঁ ক'ত। বিৰাট গৰম হৈছে, একদম স্পৰ্টিং পিন্ধি মানে গৰমটো একদম গাত মুখত লাগিছে, মানে জ্বলি যোৱা টাইপত লাগিছেগৈ একদম। ৰুমৰ পৰা ইমানকৈ ওলোৱা নাছিলোঁ, বহুত দিন হৈ গ'ল। এতিয়া ওলাইছোঁ 3জন চুৰ। আৰু এনেকৈ পূৰা ফিটফাট হৈ কেনে কিবা ছোৱালী চাবলৈ গৈছে নেকি একদম পূৰা। ঐ ভাই ইমান ফিটফাট কেলে মানে মাস্ক মই নাই অনাবে। ঘৰত গৈ ঘৰৰ মাস্ক সেইটো মাস্ক নিমিলে বে। 10 টকা মাস্কটো ভাল নালাগে, সেইটো ঘৰত লৈ আহিব লাগিছিলে নেকি। এইটো অকল ঘুমাবহে মাস্ক লাগে। এইটো হয় বাৰু, অকল সোমাবলৈ মাস্ক লাগে। একো নাই, একটা লৈ ল'ম 10 টকীয়া মাস্ক। কি আছে ন, কি আছে লৈ ল'ম আমি। মোৰ এইখিনি জেগাটোত খোজকাঢ়িবলৈ কেনেকুৱা লাগে, একদম ওচৰৰ পৰা গ'লে একদম গোন্ধত মানে থাকিব নোৱাৰোঁ মানে। আৰু ইয়াত মানুহবোৰে কেনেকৈ কাম কৰে আচৰিত মানে, বেলেগ মানে। আমাৰ ইয়াৰ পৰা মানে যোৱাতে মানে কেনেকুৱা লাগে, একদম গোন্ধটো মানে একদম নাকত সোমাই যাব লাগে, একদম পূৰা নোৱাৰা হৈ যাওঁ। কিন্তু ইহঁতে কেনেকুৱা কাম কৰে, আচৰিতকৈ মানে কাম কৰিব পাৰে। কিন্তু সিহঁতৰ পূৰা অভ্যাস হৈ গৈছে, পূৰা মানে কাম কৰি পূৰা অভ্যাস হৈ গৈছে সিহঁতৰ। কি ক'ম আৰু, মজা এতিয়া যাৰ যি আৰু ন, সেইটোৱে। ভাই তই কিবা কৈ আছিলে, এতিয়া কচোন কিবা এটা কৈ আছিলে। গুৱাহাটীত লাজ কৰিলে নহ'ব, লাজ কৰি লাভ নাই বাৰু, এইটো হয়। লাজ কৰিলে একো বস্তুৱে নহয় আজিকালি, মানে আগলৈ যাব নোৱাৰি। আগলৈ মানে লাজ কৰিলে একো কাম নহয়ে মানে, নহয় সঁচাকৈ নহয়, একেবাৰে নহয়। মই ভিডিঅ' কৰোঁতে এইবিলাক কি হয়, থলুৱা বস্তু এইবোৰ আমাৰ বাঁহৰ পৰা বনোৱা, চব চব বাঁহৰ বাঁহৰ পৰা পৰাই বনোৱা। এইবোৰ কি বা হয় কাঠৰ পৰা নাজানো আৰু। বনাইছে গৰম পূৰা বাঢ়ি গ'ল, গুৱাহাটীত পূৰা গৰম হৈ গ'ল। গুৱাহাটীত কাকো চাবলৈও নাই আৰু লাজ কৰিবও নাই। লাজ কৰিলে একো নাই সঁচাকৈ। মই কিন্তু বহুত লাজ কৰি আছিলোঁ, কিন্তু এতিয়া মানে ভিডিঅ' কৰোঁতে মানে একদম লাজটো ভাঙি গ'ল মানে, পূৰা ভাঙি গ'ল মানে লাজটো মোৰ পূৰা। এতিয়া আমি টেনশ্যন নাই। গৰম দিন এতিয়া আহি আছে, গেঞ্জি কালি আমি বজাৰ কৰিব বিশালত সোমাম। মোৰ কিন্তু ফাৰ্ষ্ট টাইম আহোঁতে ন গেঞ্জি পিন্ধি মানে ওলাই আহিবলৈ বিৰাট লাজ লাগিছিলে। এতিয়া কিন্তু লাজ নাই আৰু, এতিয়া গেঞ্জি পিন্ধিয়ে ওলাই আহোঁ। কালিতো হাফ পেণ্ট পিন্ধি ওলাইছিলোঁ, ইমান শ্বৰ্ট, পূৰা শ্বৰ্ট মানে, ইমানটো শ্বৰ্ট হাফ পেণ্ট পিন্ধি কালি ওলাই আহিছোঁ কালি বজাৰত। ভেটাপাৰা চাৰিআলি, ভেটাপাৰা চাৰিআলি হয়তো। আমি এই চাইডে গৈ আছোঁ বুলি কৈ দে। कैसे मुझे तुम मिल गई, कौन मिल गया रे भाई? वो है एक लड़की जो मेरे को मिल गई, मेरे सपनों में आ गई। এতিয়া আপোনাক কৈছিলোঁ আমি ক'ৰবাত গৈ আছোঁ বুলি, আমি আহি পালোঁ, বৰ্তমান জাষ্ট আহি পালোঁ। এইটো চাওক আমি ক'ত আছোঁ, চাওক এইটো চাওক আমি ক'ত আছোঁ, এইটো
এইটো কলাক্ষেত্ৰত আমি আহিছোঁ। আপোনালোকে উল্টাকৈ দেখি পাইছে চাগে, মই কিবা ফোন কেমেৰাৰ পৰা কৰি আছোঁ। এইটো আমি ইয়াত আহিছোঁ। ব'লক আমি টিকেট কাউণ্টাৰত টিকেট লৈ কিনে আমি ভিতৰত যাওঁ, ব'লক। আহি পাই এন্ট্ৰি মাৰিলোঁ ভিতৰত। কলাক্ষেত্ৰ আহি পালোঁ আমি। এইটো চবৰে ধুনীয়া সৌন্দৰ্য, ধুনীয়া একদম একদম ধুনীয়া। ঐ এইটো ৰাখ ল, এইটো কাম নাই এতিয়া মোৰ, ৰাখ এইটো, এতিয়া মোৰ বেকাৰ এতিয়া এইটো। ৱাও ইমান ধুনীয়া মন মোহা পৰিৱেশ। ডালিয়াও আছে ইয়াত, ডালিয়া ফুল বহুত আছে। ডালিয়া ফুল। ফাইনেলি আমি সোমাই আহিলোঁ কলাক্ষেত্ৰৰ ভিতৰত। আপোনালোকে চাব পাৰিছে। মই আজি ছেকেণ্ডবাৰ আহি আছোঁ ইয়াত। মই আহিছিলোঁ 2015 এবাৰ আহিছিলোঁ, আমাৰ কলেজৰ পৰা লৈ আহিছিলে এক্সকাৰ্ছনত, তেতিয়া আহিছিলোঁ। আৰু আজি আহি আছোঁ নেক্সট টাইম। তেতিয়া আহোঁতে কিন্তু বহুত বস্তু আছিলে ইয়াত। পানী এতিয়া বৰ্তমান ইয়াত পানী নাই, আগতে ইয়াতে পানী আছিলে পূৰা ফুল একদম, মাছ একগাল মাছ আছিলে, মাছে মাছ আছিলে। এতিয়া বৰ্তমান একোৱেই নাই ইয়াতে। শ্ৰীকৃষ্ণ মই চোৱা নাছিলে এইটো। ধুনীয়া কিন্তু একদম ধুনীয়া, একদম ধুনীয়া। একদম মানুহৰ যদি বৰিং লাগে বা মাথা অলপ খেলি মেলি হৈ থাকে, ইয়াত আহিব পাৰে। ইয়াত আহিব পাৰে একদম মজাকে। যদি গাৰ্লফ্ৰেণ্ডৰ পৰা ব্ৰেকআপ হৈছে ইয়াত আহি বহিলে হ'ল। এইটো বেছি হৈ গ'ল। যদি গাৰ্লফ্ৰেণ্ডৰ ব্ৰেকআপ হয় তেনেহ'লে আপোনালোকে ইয়াত আহিব নালাগে। আপোনালোকে এটা কোৱাৰ্টাৰ ল'ব আৰু সেই নদীৰ কিনাৰত যায় লগৰবোৰৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰিব। আপোনাৰ মন একদম ধুনীয়াকৈ একদম সৌন্দৰ্য চফা হৈ ওলাই আহিব। ইয়াৰ নেক্সট 3টা ভিডিঅ'ৰ পাছত এইটো কোৱাৰ্টাৰ দেখি পাব ভিডিঅ'ত। নদীৰ কিনাৰত বহি থকা নদীৰ কিনাৰত বহি আমি গোটেই কেইটা একেলগত। মানে সন্ধিয়া সময়ত আহিব লাগে। আমি অলপ জল্দি আহিলোঁ, মানে জল্দি মানে কি 11টামানত আহিছোঁ আমি। ভাল লাগিছে। একটা নাও আছে এই ইয়াত পানী থাকিলে ভাল লাগিলে, নাও পৰা পূৰা পানী ওলাই থাকিলে হয়, চাই বিৰাট ভাল লাগিলে হয়। কিন্তু এতিয়া বৰ্তমান কিবাৰ কাৰণে, ক'ভিডৰ কাৰণে এইবোৰ বন্ধ কৰি ৰাখিছে, এইবোৰ নাই কৰে একো। আপোনালোকে দেখিব পাৰিছে জেগাটো একদম বিৰাট ধুনীয়া লাগিছে, একদম বিৰাট বহুত ধুনীয়া লাগিছে। এতিয়া আমি খটখটিৰ পৰা আমি এতিয়া ওপৰত গৈ আছোঁ। আপোনালোকে দেখিব পাৰিছে কি ধুনীয়া সুন্দৰ জেগা একেবাৰে একদম যাওঁত দেখিব পাৰিছেনে আপোনালোকে? এইফালে চাওক, এইফালে চাওক, উফ একদম ধুনীয়াকৈ আমি এতিয়া খটখটিৰ পৰা ওপৰত গৈ আছোঁ। আৰু ওপৰৰ জেগাটো আৰু দেখাত ধুনীয়া, একদম ধুনীয়া। কেনেকৈ লাগিছে ক? জেগাটো কেনেকৈ লাগিছে কোৱা এবাৰ? বঢ়িয়া। এই জেগাটো এনেই ধুনীয়া। প্ৰথমতে হাঁহ নিবলৈ, কিন্তু মোৰ আজি ছেকেণ্ডবাৰ আকৌ, দ্বিতীয়বাৰ।
ঐ ভাই এতিয়া কাক মনত কৰি আছে ইমানকৈ হা কাৰ মনত পৰিছে এইটো ভাল এতিয়া নতুনকৈ বনাইছিলে এইটো কিন্তু এতিয়া নাই কোন এইটো ন অ' ভাই এতিয়া পৰিছিলোঁ আইতা এজনী বহি আছে এইটো এতিয়া হাৱা মাৰি আছে কিন্তু ফিলিংটো আমি ল'ব পাৰিছোঁ আপোনালোকে ল'ব নোৱাৰিব কিন্তু আমাৰ বেলেগ বেলেগ কিবা এটা ভাল লাগিছে মানে আহি কিনে বহুত ধুনীয়া লাগিছে একদম মজা লগোৱা আছে একদম ৰাতি হ'লে চাগে আৰু ভাল লাগিব চাগে ৰাতি হ'লে আৰু ধুনীয়া লাগিব ঐ তহঁতে মোক এৰি এৰি থাক ইমান আগত কেনেকৈ গৈ পালি কমচে মোকো লগত লৈ পেলাই আকৌ মই খোজকাঢ়িব নোৱাৰা হৈছোঁ মোক লৈ যোৱা মই নোৱাৰা হৈছোঁ ছিংগুলকৈ আমি আহিলোঁ চাগে আকৌ ভাই কেনেকৈ লাগে ছিংগুলকৈ আহি কেনেকুৱা একদম বেয়া থাৰ্ড ক্লাছ অলপ এতিয়া ৰেষ্ট কৰি লওঁ এতিয়া কাৰণে ইয়াতকৈ আৰু ক'তো যাবলগীয়া নাই আৰু এইফালে এইখিনি লাষ্ট এইখিনি ইয়াতে এইটো কি হয় কি ইয়াতে সেইটো টাৰ্ণিং ডান্স চান্স এইটো জানা এনেকৈ কৰি মেলি আকৌ এনেকৈ কি আছে এস্কেপাৰ ক'ত ষ্টেট অঁ ইয়াত কিন্তু বেছি ভাল লাগিব ইয়াতে ইয়াত আকৌ বেছি ভাল লাগিব ন বনাই দিওঁ নেকি অঁ বনাই দিয়া বনাই দিওঁ কি কওঁ বনাই দিওঁ এটা ভাল লাগিছে জেগাটো ধুনীয়া লাগিছে একদম সুন্দৰ একদম সুন্দৰ জেগা লাইট চাইট কিবা মজা আছে ডেক'ৰেশ্যনো মজাকৈ ৰখা আছে ৰাতিলৈ আহি আৰু ভাল লাগিব ৰাতি হ'লে সেইদিনা মানে ৰাতি আহিছিলে কেনেকৈ লাগিছিলে ৰাতি আহোঁতে ৰাতি ইয়াত উঠিব দিয়া নাছিলে 6টা বজাৰ পাছত উঠিব নিদিয়ে ওপৰত উঠিব নিদিয়ে নেকি গম পাইছে আৰু কিবা উল্টা পুল্টা কাম কৰিব বুলি আৰে জানোতো আমাক নক'লেও আমি বুজি পাওঁ না ভাই মানে যে এই লাষ্টৰটো বিচাৰি পিনি থাকি যায় না লাষ্টত আপেলটো যাতে খাব পাৰোঁ সেইটো নেকি একো মানুহ আছে না বহুত আছে এনেকুৱা বহুত মানুহ আছে এনেকুৱা এনেকুৱা হয় ন ৰাতি উঠিব নিদিয়ে ৰাতি 6টা বজাৰ পাছত চব তলতে এইটো ভাল কৰিছে 6টা বজাৰ পিছত ইয়াতে ওপৰত উঠিব নিদিয়ে কলাক্ষেত্ৰৰ এইটো ভাল কাম কৰিছে কিন্তু কেলৈ কি আজিকালিৰ যুগটো গম পাইছে কেনেকুৱা য'ত ত'ত আৰু আজিকালি জংঘল নেচায় আৰু য'ত পায় তাতে তাৰপিছত ফেচবুকত ভাইৰেল হৈ যায় তাৰপিছত ন ফেচবুক আৰু হোৱাটছআপত পূৰা তাৰপিছত ভাইৰেল হয় যাবা নাই আৰু এইটো আজি মোবাইল থাকি আজিকালি বহুতৰ প্ৰব্লেম হৈছে মোবাইল থাকিলে লগে ভিডিঅ' বনাই দিয়ে আপোনালোকে ইয়াত কি কৰি আছে তাতকৈ আৰু ওপৰ আছে ব'লক আমি আৰু ওপৰলৈ গৈ আপোনালোকক ভালকৈ দৃশ্য দেখাই আছোঁ একফালৰ পৰা গৰম লাগিছে চাওক না প্ৰশ্ন চাওক দেখিছে কিমান মজাকৈ প্ৰশ্ন ওলাই যায় ইমান প্ৰশ্ন দেখিছে মোৰ গাত পচিনা সেইকাৰণে কওঁ গৰম দিনত আপোনালোকে ক'তো নুঘূৰিব য'ত ঘূৰিব আছে ঠাণ্ডা দিনত ঘূৰিব বহুত বেয়া কাম হয়তো হা বেয়া কাম হয় ভিডিঅ'ত দিব নোৱাৰে একো নাই চব চলে টিং টুং আৱাজ দি দিম ন সেই জেগাটোত টেনশ্যন কেলৈ লৈছ ঘৰৰ মানুহে গম পাব ন ঘৰত ফেমিলি চোৱা মানুহ আছে আমাৰ আচ্ছা মোৰ ফেমিলিও চাই একো নাই তাতে হ'লেও ৰাস ঘূৰিব লাগে তেতিয়াহে আচলি মজা লাগিব এইটো নামঘৰ কলাক্ষেত্ৰৰ ওপৰৰ ভাগৰ নামঘৰ এইটো ভিতৰত সোমাব পাৰে এতিয়া আমি গৈ আছোঁ আৰু আগফালে কিন্তু এই জেগা এতিয়া বেছি ভাল লগা হৈছে ন দামটো হ'ব দাম 700 মান হ'ব আজিকালি ফুলৰ বহুত দাম 700 কি কথা কওঁ ৰে ইমান দাম এই 1 কেজি খাচী মাংস পাম দেখোন বে পুৰা 1,000 খাচী মাংস হৈ যাব 1 কেজি তাগা দেব পাৰিম পুলি লাগে কিন্তু ঘৰত নিজৰ চখ কিন্তু মই এটা লগাম নেকি একটা মোৰ কিন্তু নাথাকিব নহয় আকৌ এনেই পইচা বৰবাদ যাব লগালে পাইন গছৰ পুলি হ'ব জানো ইউটিউবত চাব লাগিব আজিকালি ইউটিউবে মেইন ক'ত কি হয় চব ইউটিউবতে চাব পাৰি আৰু কেনেকৈ কি বস্তু কি কৰিলে কেনেকৈ হ'ব কি কৰিলে ষ্টেপ বাই ষ্টেপ ইউটিউবত আজিকালি দিয়াই থাকে চাব পাৰে ধুনীয়াকৈ কিবা এটা শান্তি লাগিছে বহি কিনে ইয়াতে শান্তি ইয়াৰ মৌচমটো ভাল আছে কিবা এটা ভাল লাগিছে মানে বাহিৰত ইমান গৰম নহয় ইয়াত আহি কিনে ছায়াত বহি আছোঁ কিবা এটা ভাল লাগিছে বহুত মানুহ এনেকুৱা বহি আছে এইবোৰ জেগাত দেখিব পাৰিছে আপোনালোকে বিৰাট কিবা এটা শান্তি মানে ইয়াতে বহি কিনে বিৰাট কিবা এটা ভাল লাগিছে আৰু কুলি চৰাই মাত শুনিব পাৰিছোঁ নেকি হাৱা কি ধুনীয়া মিঠা হাৱা কিবা শান্তি আজিকালি ফিল্মত কি নহয় আজিকালি ফিল্মত চব বস্তু ৰিয়েল লাইফতেহে একো কৰিব নোৱাৰে মানুহবোৰ ফিল্মত চব কৰিব পাৰে চব কি লাগে আপোনাক চব বস্তু গৰুক
4-5টা বিয়া পাতিব পাৰে ফিল্মত হাতী কৰিব পাৰি হাতীক গৰু কৰিব পাৰে চব চব বস্তু আজিকালি ফিল্মত কি বস্তু নহয় কথা কৈছে নহয় কি কিবাবোৰ মনত অহা নাই বহুত বস্তু কথা কয় মানে বহুত কিবা কিবি মানে অজিত ডুবাইত দেখাই দিম মানে নেকি ৰিয়েল লাইফটো একেবাৰে মাকি ভৰসা এনেকুৱা কৰি দিয়ে কি ক'ব আৰু বেলেগ একদম ধুনীয়া মানে কি যে কাৰ যে আৱাজ পাইছোঁ শান্তি একদম 30 টকাত ইয়াতকৈ শান্তি আৰু জেগা নাই আপুনি 30 টকা দিয়া হওক ভিতৰত আৰু একদম পূৰা কিমান দেৰি থাকে আপুনি ৰাতিপুৱা হওক আৰু ৰাতিপুৱা গোটেই দিনটো থাকক থাকি কিনে কিন্তু ছিংগুল আহি লাভ নাই সঁচা কথা ছিংগুল আহি লাভ নাই আপোনালোকে ডাবুল আহক আমি ছিংগুল মানুহবোৰ আমাৰ দুখ কোনো বুজি নাপায় কৈছে নহয় আমাৰ দুখ কোনো বুজি বহুত ভিতৰত দুখ বহুত আছে আৰু আপোনালোকৰ কি মানে আপোনালোকৰ যেতিয়া ব্ৰেকআপ হ'ব যাৰ মানে আছে মানে যাৰ ব্ৰেকআপ হ'ব তাক এইটো লাগিবই এইটো লাগিবই কোৱাটা ফুল লাগিব কোৱাটা হাফ হ'লে নহ'ব ফুল লাগিব আমাক কিন্তু সেইবোৰ দৰকাৰ নাই আমি ছিংগুল না হয় নাই ভাই আমি 10 টকীয়া মাখন খালেও হৈ গ'ল নেকি আমি ফিক্স আমাৰ সেইবোৰে জীৱন আমাৰ জীৱন সেইবোৰে আমাৰ সেইবোৰ খাবলৈ সময় নাই হয় নাই ভাই Yes, man. yes ভাই চিলড্ৰেন পাৰ্ক ভবা নাছিলোঁ ইয়াতে কলাক্ষেত্ৰৰ এনেকুৱা আছে বুলি এতিয়া আমি চাওঁ আমাক যদি উঠিব তেনেহ'লে আমি উঠিম ট্ৰাই কৰিম আমি উঠিবলৈ ন ভাই উঠিম ন কি ক উঠিম ন মজা লাগিছে মজা লাগিছে একদম ধুনীয়া একদম সুন্দৰ কিন্তু মই আজিলৈ এক্সপিৰিয়েঞ্চ লোৱা নাই এনেকুৱা ওপৰত যোৱা নে ওপৰত লোৱাকৈ মই এনেকুৱা আজিলৈ এক্সপিৰিয়েঞ্চ লোৱা নাই মজা লাগিব বে ব'লক একবাৰ আমি ট্ৰাই কৰি চাওঁ যদি উঠিব পাৰোঁ ন ব'লক আকাশী ৰেলত টিকেট লৈ ল'লোঁ তিনিজনে একদম পূৰা এনজয় কৰিম টিকেটটো দেখাই দে একদম থাপ মাৰি দে নাই ইয়াত এতিয়া আমি ৰেলত উঠিম এতিয়া চাব পৰা টিকেট ল'লোঁ তিনিটা টিকেট ল'লোঁ আমি এতিয়া ৰেলত উঠিম ৰেলত এতিয়া আমি এনজয় ল'ম ৰেলৰ এনজয় ল'ম আজি আমি একদম ব্ৰেক আমি তিনিজনে একদম ৰেলৰ মজাকে এনজয় ল'ম আমি মজাকে পলক একদম মজা লাগিছে টিকেট তিনিটা টিকেট লৈ ল'লোঁ আমি মজাকে টিকেট একদম বঢ়িয়াকে পলক এনজয় কৰেগা हम लोग अभी এনজয় কৰেগা বল ভিতৰত বল আগত বল আগত উঠি গ'লোঁ আমি এতিয়া মজাকে ভাই কেনেকুৱা লাগি আছে একদম পুৰা আচৰিত পুৰা মুখখন থপ মজা লাগিছে কৰ ভিতৰে চুকে চাব নেকি হৈ গ'ল এক্সপিৰিয়েঞ্চ লৈ ল'লোঁ আমি আহি গ'লোঁ ভাই বল হৈ গ'ল আৰু নাযায় আৰু বল 50 টকাত এবাৰহে বল উঠিব হৈ গ'ল হয় আমাৰ হৈ গ'ল এফালে উঠাই পেলাই এতিয়া যাওঁ এক্সপিৰিয়েঞ্চ বহুত মজা আছিলে আমাৰ একদম মজা একদম ফাৰ্ষ্ট ক্লাছ এক্সপিৰিয়েঞ্চ আজি প্ৰথম উঠিলোঁ আমি 150 টকা পানীত দি আহিলোঁ লাগিছে না তাতকৈ ভাল আজি মাংস খোৱা ভাল আছিলে ভাল আছিলে সঁচাকৈ 150 টকা এনে দি আহিলোঁ মানে কিন্তু এটা বস্তু ট্ৰাই কৰিছোঁতো ভাল লাগিছে এইটোৱে আৰু এক্সপিৰিয়েঞ্চ এটা পালোঁ আমি মজা লাগিছে কিন্তু সেইটোৱে আৰু এবাৰ আৰু দুপাকমান যদি ঘূৰালে হয় একদম ফাৰ্ষ্ট ক্লাছ কপে পুৰা বিৰাট ভয় লাগে সঁচাকৈ ৱেট একফালে বেছি হৈ গ'লে গিৰি যাব একদম সঁচাকৈ অলপ এনেকৈ বেকা হৈছিলে এনেকুৱাকৈ বিৰাট ভয় লাগে বিৰাট আৰু ছিংগুল ন বিৰাট কপে ভাল লাগিছে কিবা এটা ভাল লাগিছে কিন্তু আমাৰ এটাই বেয়া কেলৈ কলাক্ষেত্ৰত মিউজিয়ামো আছে কিন্তু মিউজিয়ামৰ ভিতৰত মানে ভিডিঅ' ফটো মাৰিব নিদিয়ে ফেলাটো একদম তাই একদম মানুহটো একদম ইউনিক পাৰে আৰু ক'ৰবাত জজ যে সি লৈ আহে আৰু আমাৰতো এতিয়া ভাঙি যাব আমাৰ
হৈ গ'ল মানে আমি কিবা কৰিম ভাবিছিলোঁ মিউজিয়ামটো কলাক্ষেত্ৰত মিউজিয়ামো আছে কিন্তু মিউজিয়ামৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে ভিডিঅ' ফটো সেইকাৰণে দেখাব নোৱাৰিলোঁ কিন্তু বহুত পুৰণা বস্তু আছে বহুত পুৰণা আমাৰ সংস্কৃতিৰ বস্তু আছে কিন্তু চাব পাৰে আহি কিনে আপোনালোকে ইয়াতে আহিব আপোনালোকে চবে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব শ্বেয়াৰ কৰি দিব আপোনালোকে কি কৰি আছে ভাই কি এডিট কৰি আছে বা এডিট কৰি আৰম্ভ কৰিয়ে দিলি ইমান ফাষ্ট তামাম কুইক আমাৰ ইয়াৰ মানুহবোৰ লগালগ এডিট কৰা আৰম্ভ হৈ গ'ল বঢ়িয়া ভাল লাগিছে একদম মজা লাগিছে একদম ধুনীয়া একদম ধুনীয়া সুন্দৰ 1 নম্বৰ ফাৰ্ষ্ট ক্লাছ ধুনীয়া একদম কিন্তু আগতে যেতিয়া প্ৰথমবাৰ আছিলে তেতিয়া পানী আছিলে মাছ আছিলে এতিয়া একোৱেই নাই ইয়াত বৰ্তমান লকডাউনৰ কাৰণে ইয়াতে পূৰা একদম কিবা কৰি দিছে গম পাইছেনে লকডাউনৰ কাৰণে মানে পানী চানী মাছ নাই আগতে ইয়াতে বহুত ধুনীয়া সুন্দৰকৈ মানে একদম সজোৱা আছিলে আৰু মানে পানী আছিলে দেখাটো ভাল লাগিছিলে মই 2015 আহিছিলোঁ 2015 আহোঁতে মানে একদম ধুনীয়া পৰিৱেশ বহুত ধুনীয়া আছিলে আৰু সন্ধিয়া সময়ত আহিছিলোঁ একদম ধুনীয়া লাগিছিলে একদম ধুনীয়া কিন্তু কিবা এটা পৰিৱেশ ভাল আৰু সন্ধিয়া সময়ত আহিলে এই জেগাটোত এইখিনি জেগাত মানে বিৰাট ভাল লাগে আৰু এইখিনি জেগাত মানে মই 2015 আহোঁতে মানে ইয়াতে পূৰা ধুনীয়া পৰিৱেশ এটা আছিলে মানে ধুনীয়া পৰিৱেশ মানে পানী মাছ গোটেই পাইছিলে আৰু কিবা এটা ভাল লাগিছিলে এইটো চাব পাৰে নাও বনোৱা আছে নাও পৰা পানী ওলোৱা ধুনীয়া পৰিৱেশ পাৰ্ক এইটো ন পাৰ্ক মানুহবোৰ কাম চফা কৰি আছে ইয়াতে পূৰা ডেইলি চফা হয় আৰু ক'ব গ'লে ন চিৰিয়াখানা এতিয়া আমি যাম চিৰিয়াখানা আজি নাযাওঁ চিৰিয়াখানা কালি যাম এই ইয়াতে বিৰাট আমনি লাগিছে नहीं देगा रे बाबा एनाकोंडा मेरे को गिल देगा रे बाबा নহয়তো हाँ দুদিন বেছি দূৰ নহয়তো জোৰ নাই কালি যাম কালি আজি নাযাওঁ আৰু আমাৰ ৰুমৰ পৰা ওচৰ থাকিম ন কালি দিন কৰি দুইটা বাজিলে আৰু বাজিলে তাত গৈ মেলি ৰাতি আজি মোৰ বাৰ্থডে তো বাৰ্থডেৰ পাৰ্টি কাৰণে কিবা কিবি কৰিব লাগিব এতিয়া পাৰ্টি আছে আজি একদম ধামাকা হ'ব আজি পাৰ্টি হ'ব পাৰ্টি অল নাইট আজি ৰাতি একদম পুৰা তাগৰা হ'ব তাগৰা বাহিৰত আছে না আজি ডিস্কো যাম ন কি ক'ত হিলিব গম নাই আজিকালি কোনে ক'ত হিলিব আজি ক'ব নোৱাৰে কোনোবাই আজি বাথৰুমতো বমি কৰিব পাৰে পাকঘৰতো বমি কৰিব পাৰে ৰুমতো বমি কৰিব পাৰে কিন্তু লেতেৰা হ'ব কিন্তু লেতেৰা খোৱাটো খাটাং এতিয়া আমি যাওঁ এতিয়া আমাৰ হৈ গ'ল চোৱা আমি পূৰা কলাক্ষেত্ৰ পূৰা ঘূৰিলোঁ এতিয়া আমি আহিছিলোঁ 10টা বজাত এতিয়া বাজে 2টা বাজে বহুত সময় থাকিলোঁ আৰু বহুত ভাল লাগিলে এতিয়া আমি যাওঁ ঘৰ যাওঁ অলপ দেৰি ৰেষ্ট কৰোঁ তো ৰাতি পাৰ্টিও কৰিব আছে আমাৰ ৰাতিৰ পাৰ্টি কেনে যোগাৰ আজি ৰাতিৰ পাৰ্টি কাৰণে যোগাৰ কৰিব লাগিব এতিয়া যোগাৰ কৰিম আমি মজাকৈ এতিয়া ঘৰ ওলাই আছোঁ বাহিৰত এতিয়া ওলাই আছোঁ আৰু ফুড চেলেঞ্জ এটা আহি আছে কৈ দে আৰু ফুড চেলেঞ্জ বহুত জলদি আহিব টেনশ্যন নল'ব আপোনালোকে আকৌ ফুড চেলেঞ্জটো আহিব চাগে না আগত আহিব ব্লগৰ পিছত আহিব ফুড চেলেঞ্জ গম পাইছেনে তো ভিডিঅ'টো চাই থাকক আৰু আছে কলাক্ষেত্ৰ আহিছোঁ যদি অলপতো কিবা এটা খাই কিনে যাব লাগিব নামৰ কাৰণে কিবা খাইছিলোঁ বুলি তো এতিয়া আমি ফুচকা খাই আছোঁ ফুচকা মেইন খাবই লাগিব হয় নাই খাব লাগিব আৰে গৰম দিন আহিছে খাবতো লাগিব খাবই লাগিব ফুচকা খালোঁ এতিয়া ফুচকা খাই এতিয়া আমি ইয়াৰ কলাক্ষেত্ৰৰ বাহিৰতে আছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ সহায়ৰ বহুত জৰুৰত তো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব কি কয় শ্বেয়াৰ কৰিব লাগে নাই ফালি দিয়ক পূৰা ফালি দিয়ক যিমান পাৰে সিমান শ্বেয়াৰ কৰক তো আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই